কিছুমান সম্পৰ্ক বিনা কাৰণত আৰম্ভ হয়, কিন্তু সম্পৰ্কটো ছিঙি যোৱাৰ সময়ত দুটা বস্তু আপোনাৰ লগত এৰি যায়। ১ নম্বৰ, সেই মানুহজনৰ লগত কটোৱা ভাল লগা মুহূৰ্ত, যিবিলাক আপুনি সেই মানুহজনৰ বাহিৰে বেলেগৰ লগত অনুভৱ কৰি পোৱা নাছিলা। কেতিয়াও পাহৰিব নোৱাৰা অনুভৱ। ২ নম্বৰ, বেছি চাপ, দুখ, কষ্ট, চকু পানী, নীৰৱতা, আপোনাৰ সলনি হৈ যোৱা, যিবিলাক সেই মানুহজনৰ বাহিৰে অন্য কোনো মানুহে ঠিক কৰিব নোৱাৰে। জীৱনত কেতিয়াবা এনেকুৱা হৈছেনে, কোনোবাই আপোনাক সাধাৰণ কিবা অলপ দি আপোনাৰ পৰা বহুত কিবা কিবি লৈ যোৱা? মোৰ মতে সকলোতকৈ শক্তিশালী মানুহ সেইজন, যিজনে নিজৰ ৰাগ, খং আৰু নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰে। কাৰণ দেখিবলৈ পোৱা যায় বহুত কম সংখ্যক মানুহে নিজৰ ৰাগ, খং আৰু মনটোক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। বেছি সংখ্যক মানুহে নোৱাৰে। যিয়ে নিজৰ ৰাগ, খং আৰু মনটোক নিয়ন্ত্ৰণ কৰিব পাৰে, তেওঁ জীৱনত বহুত উন্নতি লাভ কৰিব আৰু যিয়ে নিজৰ ৰাগ, খং আৰু মনটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেওঁ জীৱনত বহুত মূল্যৱান পাবলগীয়া বস্তু হেৰায়। সেইকাৰণে সদায় নিজৰ ৰাগ, খং আৰু মনটোক নিয়ন্ত্ৰণ কৰি চলিবলৈ চেষ্টা কৰিব লাগে।